সুপ্ৰভাত আজিৰ দিনটো ৰাশিফল মই প্ৰণামে পুনৰ আপোনালোকৰ মাজত উপস্থিত হৈছো আজি ইংৰাজীৰ 4 জুন আৰু অসমীয়াৰ 20 জেঠ দেওবাৰ আজি পূৰ্ণিমা আজি গৰ্ভাধান দীক্ষা আৰোগ্য স্নান আদিৰ দৰে শুভ কৰ্ম কৰিব পাৰে দিনৰ 6:20 পৰা 9:15 আজি অমৃত যুগ আছে অৰ্থাৎ এই সময়ত কাম কৰিলে শুভ হ'ব দিনৰ 1:22 পৰা 1:40 লৈ আৰু ৰাতি 12:40 পৰা 1:58 লৈ কোনো শুভ কৰ্মত হাত নিদিব কিয়নো এই সময়ত কালৰাতি আৰু কালবেলা যুগ আছে আজি কাৰোবাৰ আদ্য ঋতু হলে 3 মহীয়া প্ৰতিহিনা যুগ মতান্তৰে 12 দিনীয়া দুৰ্ভগা যুগ ধৰা হ'ব আৰু আজি কাৰোবাৰ মৃত্যু হলে এপদ দুখ পাব এতিয়া চাওক আজিৰ দিনটোৰ ৰাশিফলসমূহ মেঘ ৰাশি জাতক জাতিকা সকলৰ সন্তানৰ বাবে অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা আছে আৰু লগতে সুখ প্ৰাপ্তিও আছে আপুনি আজি নিজৰ সন্তানৰ পৰা কিছু শিক্ষা ল'ব পাৰে যি কাম আপুনি আজি সম্পূৰ্ণ কৰিবলৈ সমৰ্থ সেই কাম কাইলৈ বুলি পেলাই নথলে আপোনাৰ বাবে ভাল বৃষ ৰাশি জাতক জাতিকা সকলৰ যিসকল লোকে আপোনাক চিনি পায় তেওঁলোকৰ জৰিয়তে আপুনি নতুন উৎসৰ পৰা ধন পাব পাৰে আজি প্ৰেম জীৱন ভালে নাযাব বেচনেদি তৈয়াৰী খাদ্য দুখীয়াক বিতৰণ কৰিলে প্ৰেম জীৱন অধিক মধুৰ আৰু সুখময় হৈ উঠিব মিথুন ৰাশি জাতক জাতিকা সকলৰ প্ৰভাৱশালী লোকসকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব আৰ্থিক দিশত আপোনাৰ উন্নতি হ'ব পুৰণি পৰিচিতৰ লগত মিলিজুলি আৰু পুৰণি সম্বন্ধক আকৌ সতেজ কৰিবলৈ আজি বহুত ভাল দিন ভুল সংবাদ অথবা ভুল বুজাবুজি আপোনাৰ দিন হয়তো বেয়া কৰিব পাৰে কৰ্কট ৰাশি জাতক জাতিকা সকলৰ আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থা সুদৃঢ় হ'ব পৰিয়ালৰ লগত সামাজিক গতিবিধিয়ে আপোনাকে ধৰি সকলোকে সুখী কৰিব নতুন ৰোমাঞ্চৰ প্ৰবল সম্ভাৱনা আছে আজিৰ দিনাখন আপোনাৰ মনৰ আশা পূৰণ হ'ব সিংহ ৰাশি জাতক জাতিকা সকলক কিছু চিন্তা আৰু সামাজিক মতভেদে আপোনাক অস্থিৰ আৰু অসহজ কৰি তুলিব গোটেই দিনটো আপুনি যদিও অৰ্থ সংকটত ভুগিব কিন্তু সন্ধিয়া সময়ত আপোনাৰ পইচা লাভৰ আশা আছে ঘৰুৱা জীৱনত কিছু হতাশাৰ সন্মুখীন হ'ব পাৰে কন্যা ৰাশি জাতক জাতিকা সকলে বন্ধু আজি আপোনাক কোনোবা বিশেষ মানুহৰ সৈতে চিনাকি কৰাই দিব যিয়ে আপোনাৰ জীৱনত এক গভীৰ প্ৰভাৱ পেলাব আপুনি নিজৰ মূল্যৱান সময় আজি এনেই বৰবাদ কৰিব পাৰে পৰিয়ালত সুখ আৰু সমৃদ্ধি অটুট ৰাখিবৰ বাবে মাতৃতুল্যসকলক সন্মান কৰক তুলা ৰাশি জাতক জাতিকা সকলৰ আজি আপোনাৰ স্বাস্থ্য ভালে থাকিব যাৰ বাবে আপোনাৰ সফলতা আৰু সোনকালে হ'ব এনেকুৱা প্ৰত্যেক বস্তুৰ পৰা দূৰত থাকক যাৰ ফলত আপোনাৰ শক্তিৰ অপচয় হয় আজি আপুনি ধৈৰ্যশীলভাৱে চলিব নোৱাৰিব বিনা কাৰণত সন্দেহ সম্বন্ধ বেয়া কৰাত অৰিহণা যোগায় এইটো কথা মনত ৰাখিব বৃশ্চিক ৰাশি জাতক জাতিকা সকলক কিছু চিন্তা আৰু সামাজিক মতভেদে আপোনাক অস্থিৰ আৰু অসহজ কৰি তুলিব আজি আপোনাৰ মা দেউতাৰ মাজত যিকোনো এজনে পইচাক লৈ এটা সৰু সুৰা কথা শুনাব পাৰে অৱশ্যে আপুনি এই কথাটো বহুত মনোযোগ দি শুনাটো দৰকাৰ নহলে অদূৰ ভৱিষ্যতত আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে আপোনাৰ আকৰ্ষিত স্বভাৱ আৰু আনন্দৰে ভৰা ব্যক্তিত্বই নতুন বন্ধু বনোৱাত সহায় কৰিব ধনু ৰাশি জাতক জাতিকা সকলৰ ভৱিষ্যতক সমৃদ্ধ কৰিবৰ বাবে আপুনি অতীতত যিমান অৰ্থ বিনিয়োগ কৰিছিল সেইবোৰৰ ফল আজি পাব ঘৰুৱা জীৱন সুখী আৰু সন্তুষ্টিৰে ভৰা হ'ব প্ৰত্যেক কথাতে প্ৰেম প্ৰদৰ্শন কৰাটো ঠিক নহয় ইয়াৰ ফলত আপোনাৰ সম্বন্ধ ভাল হোৱাৰ পৰিৱৰ্তে অধিক বেয়াহে হ'ব যাত্ৰা অথবা ভ্ৰমণৰ বাবে আজিৰ দিনটো ইমান ভাল নহ'ব মকৰ ৰাশি জাতক জাতিকা সকলে অংশীদাৰী ব্যৱসায়সমূহত বিনিয়োগ কৰাৰ পৰা দূৰত থাকক আৰ্থিক যোজনাসমূহৰ পৰা নিৱেশ কৰাৰ পৰা দূৰত থাকক ৰোমাঞ্চৰ বাবে আজি এক ভাল দিন আজিৰ দিনাখন আপুনি যিকোনো কাম কৰিবলৈ আপোনাৰ জীৱন সংগীক হেঁচা প্ৰদান নকৰিব নহ'লে আপোনালোকৰ মাজত দূৰত্ব বাঢ়ি যাব কুম্ভ ৰাশি জাতক জাতিকা সকলে নিজৰ নয়াৰ্থক ভাৱনাসমূহৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আপোনাৰ পুৰণিকলীয়া ভাৱনাই আপোনাৰ প্ৰগতিত বাধা হৈ থিয় দিব পাৰে নতুন আৰ্থিক চুক্তিয়ে অন্তিম আৰু মূল অৰ্থ আপোনাৰ পিনে আহিব পাৰে পাৰিবাৰিক সমস্যাসমূহক প্ৰাধান্য তথা প্ৰাথমিকতা দিয়ক মীন ৰাশি জাতক জাতিকা সকলৰ যিসকল লোকে অতীতত নিজৰ ধন বিনিয়োগ কৰিছিল আজি সেই ধনৰ জৰিয়তে অৰ্থ লাভৰ সম্ভাৱনা আছে আজি আপুনি ধৈৰ্যশীলভাৱে চলিব নোৱাৰিব সেয়ে সংযমতা ৰাখক কাৰণ আপোনাৰ ৰুক্ষ ব্যৱহাৰে ওচৰৰ পাজৰৰ মানুহক কষ্ট দিব পাৰে প্ৰেমৰ ফলেদি আজিৰ দিনটোত একো বিশেষ আশা কৰিব নোৱাৰি দিনটোৰ ৰাশিফলত আজিলৈ ইমানেই কাইলৈ মই পুনৰ ৰহিম আমাৰ সিদ্ধান্ত য'ত মই আপোনালোকক জনাম যে আপোনালোকৰ দিনটো কেনেদৰে যাব সকলোৰে আজিৰ দিনটো শুভ হওক ধন্যবাদ